এইখন হ'ল উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যান, যিখন উদ্যান অতিকৈ মনোমোহা, অতিকৈ ভাল লগা দৃশ্য, য'ত বহুত মানুহে হয়তো ইয়ালৈ আহিছে। বহুত ভাল লাগে ইয়ালৈ আহি, আপোনালোকেও আহিব পাৰে। কিন্তু মই আজি এই ভিডিঅ'টো বনোৱাৰ এটা কাৰণ আছে, আৰু দেখিছে নহয়, এই যে লাইট পষ্টকেইটা আছে, লাইট পষ্টৰ কাষত কিছুমান খালী ঠাই আছে, যিবিলাক ঠাইৰে হয়তো সৰু সৰু ল'ৰা ছোৱালী ইয়াত উঠি গৈ সেইফালে পানীত পৰাৰ সম্ভাৱনা থাকে। গতিকে মই অনুৰোধ কৰিছোঁ সেইসকল মাক দেউতাকক, যিসকলে ইয়ালৈ ল'ৰা ছোৱালী লৈ আহে, তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে নিজৰ চকুৰ আগত ৰাখে, কাৰণ যিকোনো মুহূৰ্তত বিপদ হৈ যাব পাৰে, পানীত পৰি যাব পাৰে কণ কণ ল'ৰা ছোৱালী। গতিকে এই ক্ষেত্ৰত আমি অকল চকু দিয়াটো প্ৰয়োজন। আৰু মই গভৰ্ণমেণ্টক, আমাৰ চৰকাৰকো মই অনুৰোধ জনাইছোঁ, এইবিলাক যাতে অলপ গুৰুত্ব সহকাৰে মন দিয়ে, কাৰণ ইমান ধুনীয়াকৈ বনাইছে এই উদ্যানখন, কিন্তু তাতে কিছুমান সৰু সৰু বস্তু ৰৈ গৈছে, হয়তো তেওঁলোকৰ চকুত নপৰিল। কিন্তু মই এই ভিডিঅ'টোৰ জৰিয়তে মই আমাৰ চৰকাৰখনকো দেখাব বিচাৰিছোঁ যে এইখিনি বস্তু যাতে ফিল আপ কৰি দিয়ে, যাতে তাতে এনেকুৱা ধৰণৰ বিপদ ভৱিষ্যতে নহয়। এনেকুৱা ধৰণৰ কৰিলে ভাল হ'ব। আৰু মই আমাৰ সমূহ ৰাইজক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কিয়নো আপোনালোকৰ এটা সৰু শ্বেয়াৰে বা কমেণ্টে হয়তো বহুত মানুহৰ উপকৃত হ'ব, বহুত মানুহে এই বিষয়ে সজাগ হ'ব। জাষ্ট মই সজাগতাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মোক সহযোগ কৰিলে ভাল পাম। এনেই কিন্তু আপোনাৰ উদ্যানখন বহুত ভাল লগা। আপোনালোকে ইয়াত যদি অলপমান গধূলি সময়ত আহে, ফুৰিব আহে, তেতিয়া বহুত ভাল পাব, আৰু ল'ৰা ছোৱালীবিলাকেও বহুত ভাল পাব। সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে খেলিব পাৰিব, দৌৰিব পাৰিব। কিন্তু মই বাৰে বাৰে কৈছোঁ, যেতিয়ালৈকে এইখিনি ঠিক নহয়, গতিকে আপোনালোকৰ ল'ৰা ছোৱালী যাতে আপোনাৰ চকুৰ আঁতৰত নাথাকে, ওচৰতে থাকে, সেইটো কিন্তু গুৰুত্ব দিব।